Amazing fact about rain. আপুনি জানেনে বৰষুণ কিয় টোপাল আকাৰে পৰে? আজিৰ ভিডিঅ'ত আমি এইটোকে আলোচনা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পৃথিৱীত থকা নৈ, বিল, সাগৰ, মহাসাগৰ আদিৰ পানীভাগ সূৰ্যৰ পোহৰত ভাপ হৈ ওপৰলৈ উৰি গৈ চেঁচা হয় আৰু এইবোৰ পানীৰ কণিকালৈ পৰিৱৰ্তন হয়। কিন্তু এনেদৰে পানীৰ কণিকা গঠন হওঁতে বায়ুমণ্ডলত থকা ধূলি বালিৰ অণুৰ আলম ল'ব লগা হয়। বায়ুমণ্ডলত এনেকুৱা অজস্ৰ কণিকাৰ সমষ্টিয়ে ডাৱৰৰ সৃষ্টি হয়। বহুতো পানীৰ কণিকা লগ লাগি একোটা ডাঙৰ টোপালৰ সৃষ্টি হয়। এই ডাঙৰ টোপালবোৰে বৰষুণ হিচাপে পৃথিৱীত পৰে। হয়নে ইণ্টাৰেষ্টিং ফেক্ট? আৰু এনেধৰণৰ ভাল ইণ্টাৰেষ্টিং ফেক্ট জানিবলৈ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।